অলপ আমাৰ শদিয়াৰ ভিতৰুৱা অঞ্চল অম্বিকাপুৰ এনে অলপ আপোনালোকক ঠাইখন দেখাওঁ বুলি ওলাই আহিলোঁ। এই ইহঁতৰ ভাইটোৰ ঘৰলৈ যাওঁ। ইহঁতৰ ককায়েকৰ লগত এয়া লগৰ হয় মোৰ ককায়েকৰ লগতে যাওঁ। পালোহি ইহঁতৰ ঘৰ। কি চাইছ লাইকেইটা? চিনেমা এজোপা ডালিম গছ দেখিছে, ইয়াত ডালিম ফুল ফুলিছে। এজোপা ডালিম চোতালতে লাগি আছে। ডালিম ডালিম ডাঙৰ নহয়গে খাবলৈ কাৰণে। যাবলৈ ৰেডি হ'লোঁ। লগৰকেইটা বহিলে পিছফালে। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। এইখন দেখিব পাইছে মই পঢ়া LP স্কুল, কুঁহিয়াবাৰী LP স্কুল হয় এখন। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা এতিয়া পালোহি মেকুইচুক। শদিয়া একেবাৰে অৰুণাচল আৰু অসমৰ একেবাৰে সীমান্তৱৰ্তী এখন গাঁও মেকুইচুক কয়। গোটেই মোৰ লগত আহিছিলে আমাৰ অভিজিত শইকীয়া, এফালে কল্যাণ কোঁৱৰ। লাজ কৰিছে সিহঁতি, লাজ কৰে অলপ।
চ' ইয়াক গৰু আনিব লাগে বোলে ইয়াক ইয়াতে নমাই থৈ এতিয়া যাওঁ আৰু ঘৰলৈ ইয়াতে ভিডিঅ'টো শেষ কৰিব লাগিব এতিয়া আপোনালোকে দেখি থকা স্কুলখন হৈছে এখন মিলনপুৰ ভবলা LP স্কুল আমাৰ ঘৰৰ ওচৰৰে হয় এখন স্কুল ঘৰৰ ওচৰতে আছে এতিয়া ভিডিঅ'টো শেষ কৰিব লাগিব ক'ত লুকাইছে বল যা দে না কি চাওঁ আমাৰ ঘৰত কৰি থকা কেইটা কি কৰিলি ঐ বাইকৰ পৰা নাম বডি দেখাইছে চা বডি পেট পেট নকবি গৰু বেছি দম হৈছে স্কুলৰ পৰা আহি চোলা পেণ্ট নোখোলাকে পুৰা